তো সাংবাদিক বন্ধুসকল, আচলতে আপোনালোকৰ এই আজি সংবাদ মেলটো আমি বিশেষ দুটা কাৰণত আহ্বান কৰিছোঁ। আপোনালোকে জানে যে শেহতীয়াভাৱে যোৱা ২-৩ দিনৰ পৰা অসমৰ সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমত হওক ইছলাম ধৰ্মৰ প্ৰৱৰ্তক বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যি ধৰণে আক্ৰমণ কৰা হৈ আছে, একাংশ নৰমেধে, মই নাম ক'বলৈ লাজ লাগে সেইবিলাকৰ, কাৰণ তাহলে এইবিলাকৰ কেতিয়াও ভাল মানুহ হ'বই নোৱাৰে। কাৰণ কোনো ভাল মুছলমান বা ভাল হিন্দুৱে কেতিয়াও আন ধৰ্মক বা আন ধৰ্মগুৰুক কেতিয়াও আক্ৰমণ বা বিভিন্ন ধৰণৰ তুচ্ছ-তাচ্ছিল্য নকৰে স্বাভাৱিকতে। গতিকে সেই যিসকলে কৰি আছে তেওঁলোকে আচলতে প্ৰকৃততে তেওঁলোকে হিন্দু হ'ব নোৱাৰে, মোৰ অনুভৱ। কিন্তু এইসকল মানুহে সমাজ জীৱনটো কলুষিত কৰি আচলতে অসমত এটা সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাই এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে এটা অপচেষ্টা চলাই থকা হৈছে। গতিকে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ যে বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিষয়ে আৰু আমি কি ক'ম, সকলোৱে জানে, বিশ্ববাসীয়ে জানে। আজি সেইজন মানুহৰ ওপৰত এই ধৰণৰ আক্ৰমণ কোনো পদ্ধতিতে সহ্যকৰ বিষয় নহয়, কোনো পদ্ধতিতে আমি এইটো মানি ল'ব নোৱাৰোঁ। যাৰ কাৰণে আমি ভাবিছিলোঁ যে এই ধৰণৰ বিশ্বনবীৰ ওপৰত যেতিয়া কথাটো আহিছিলে, একাংশ এই নৰমেধে যেতিয়া এই কথাবিলাক কৈ আছিলে, তেতিয়াই আমি ভাবিছিলোঁ যে অসম আৰক্ষীৰ গৃহ বিভাগে তৎকালীনভাৱে এইসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কঠিন সিদ্ধান্ত তেওঁলোকৰ ওপৰত গ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰী সততে দেখিছোঁ প্ৰতিটো পৰিঘটনা হোৱাৰ প্ৰায় 5-10 মিনিট পিছতে প্ৰতিক্ৰিয়া দিয়ে, তাৰপিছত তেওঁলোকৰ ওপৰত একশ্যন হয়। কিন্তু আজি বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত এই ধৰণৰ আক্ৰমণ, তেওঁৰ ওপৰত যিটো কুমন্তব্য যি ধৰণে দি আচলতে সমগ্ৰ ইছলাম ধৰ্মটোৰ লগতে সমগ্ৰ মানে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যি ধৰণে অপমান কৰা হৈ আছে, আমাৰ প্ৰতিজন মুছলমানৰ অন্তৰত যি আঘাত দিছে, এই ক্ষেত্ৰত মই ভাবিছিলোঁ যে বলিষ্ঠভাৱে অসমৰ মুখ্যমন্ত্ৰী বা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু ডিজিপি মহোদয়ে এটা কঠিন সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু দেখা গ'ল যে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা গৃহ বিভাগেই হওক, আজি ডিজিপি মহোদয় হওক, আচলতে এইসকল নৰপিছা যিসকলে এইবিলাক কাম কৰি সমাজ ধ্বংস কৰিব বিচাৰিছে, হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে, সংঘাত সৃষ্টি কৰিব বিচাৰি থকা হৈছে, সেইসকলৰ বিৰুদ্ধে আচলতে একশ্যন ল'বলৈ সাহস গোটাব পৰা নাই। নে আচলতে মুখ্যমন্ত্ৰী মহোদয় এইসকলক এৰি দিছে যে অসমত এটা সংঘাত হওক? আমি মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰশ্ন কৰিছোঁ যে আপুনি আচলতে এই ধৰণৰ অপৰাধ দমন কৰাটো বিচাৰে নে নাই? আচলতে ডিজিপি মহোদয়ে এইবিলাক অপৰাধ দমন কৰাটো বিচাৰে নে নাই? নে আচলতে এইসকলক এৰাল দিয়া গৰুৰ নিচিনাকৈ এৰি দিয়া হৈছে যে এইসকলে যি ধৰণৰ কথা বাৰ্তাবিলাক কৈ থাকিব আৰু আমাৰ মাজত যি হাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি আছে, ভাতৃত্ববোধ, সেইটো ভাঙন সৃষ্টি হ'ব। আমাৰ প্ৰশ্ন হয়, যিজন মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ ভিতৰত বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈ বিধায়কসকলক বুজনি দিয়ে, যিজন হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উক্তিৰে তেওঁ বিভিন্ন মানুহক উপদেশ দিয়ে, সেইজন মুখ্যমন্ত্ৰীৰ অসমত, সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা অসমখনত ৰাজ্য চৰকাৰখনৰ মাজত একাংশ পিছাহে, একাংশ নৰমেধে এই ধৰণৰ আজি ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আক্ৰমণ কৰিব আৰু মুখ্যমন্ত্ৰী একো নকয়, এই চুপচাপ থকাৰ ৰহস্যটো কি? ডিজিপি মহোদয় মানে চাইলেণ্ট হৈ থকাৰ ৰহস্যটো কি? নে আচলতে এনেকুৱা হৈ আছে নেকি যে আচলতে একফালেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈ মানুহক বুজাব, আনফালেদি তেওঁলোকে চাইলেণ্ট ৰল প্লে কৰি হজৰত মুহাম্মদৰ বিষয়ে বিভিন্নজনে কথা ক'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো একশ্যন নল'ব? সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, যিসকলে সমাজ ধ্বংস কৰিব বিচাৰে, যিসকলে আমাৰ মাজত ভাতৃত্ববোধ নষ্ট কৰিব বিচাৰি আছে, যিসকলে ইছলাম ধৰ্মৰ আমাৰ নবী চাহাবৰ ওপৰত আক্ৰমণ কৰি আছে, যিসকলে ইছলাম ধৰ্মক আক্ৰমণ কৰি আছে, সেইসকলৰ বিৰুদ্ধে কঠোৰতৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ডিজিপি মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপোনাৰ অসম আৰক্ষী ইমান সষ্টম যে অপৰাধ কৰিলেই তাৰ 5-10 মিনিট পিছতেই একশ্যন হৈ যায়। আমি ভাল পাওঁ যে অসম আৰক্ষী ইমান সষ্টম, কিন্তু আজি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত এই আক্ৰমণ চলাৰ পিছত কিয় আপোনাৰ অসম আৰক্ষী সষ্টম হ'ব পৰা নাই? কিয় আজি অসম আৰক্ষীয়ে এই 4-5জন নৰপিশা যিসকলে ছ'চিয়েল মিডিয়াত মানে এই ধৰণৰ কুকাৰ্যবিলাক চলাই আমাৰ মাজত এটা বিভাদ সৃষ্টি কৰিছে, এইসকলক এৰেষ্ট কৰি তেওঁলোকক কঠোৰ শাস্তি দিব পৰা নাই? গতিকে তেওঁলোকক আমি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছোঁ আৰু আশা কৰিম যে আমি অসমৰ ৰাইজে, যিসকল ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, যিসকলে মানে আচলতে নেৰেটিভ সৃষ্টি নকৰে, সকলোৰ লগত মিলাপ্ৰীতি বিচাৰে, তেওঁলোকেও আমি বিচাৰিম যে এইসকল যিসকলে আচলতে যি ধৰ্মৰ, আজি যদি কোনোবা ইছলাম ধৰ্মৰ মানুহেও যদি কোনো অইন ধৰ্মৰ মানুহক আক্ৰমণ কৰিছে তাৰো শাস্তি হওক, কিন্তু আজি খ্ৰীষ্টান ধৰ্মক কোনোবাই বেয়াকৈ কৈছে তাৰো শাস্তি হওক। আজি মুছলমান ধৰ্মৰ ওপৰত যি ধৰণে আক্ৰমণ, মুছলমানৰ বিশ্বনবীৰ ওপৰত যি ধৰণে আক্ৰমণ কৰা হৈছে, মই ভাবোঁ ধৰ্ম নিৰপেক্ষ যিসকল ৰাইজ সংবাদ মাধ্যম আছে তেওঁলোকেও আচলতে এই ক্ষেত্ৰত মাত মাতিব লাগে। কোনো ধৰ্মজ্ঞক আচলতে আমি কোনেও যাতে কোনো আঘাত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে সষ্টম থাকি আমি ইয়াৰ বিৰুদ্ধে আচলতে মাত মাতি যাবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আমাৰ প্ৰথম কথাটো এইটো। দ্বিতীয় কথাটো হৈছে যে অসম আৰক্ষী আচলতে দুৰ্বল কিয় হৈছে? আজি পাথাৰকান্দিত 1 জুনত যিটো ঘটনা সংঘটিত হৈছে, আজি 1 জুনত গণ উন্মোচনত আজি 2জনকে নাবালক
আজি কিশোৰক যি ধৰণে গণমদত অত্যাচাৰ কৰি মাৰপিট কৰি মৃত্যুৰ সৈতে যুঁজিবলৈ বাধ্য কৰোৱা হৈছে, আজি পাথাৰকান্দি সমগ্ৰ বৰাক অঞ্চলত আন্দোলন তীব্ৰতৰ হৈছে, তেনে সময়ত মাত্ৰ 4জন আসামী, 2জন আসামী ধৰিছিল, তাৰ পিছত ৰাইজৰ দাবীত আৰু 2জন ধৰিছে, য'ত 20-25জন মানুহ ভিডিঅ' ফুটেজত দেখিবলৈ পোৱা গৈছে। তেনে ক্ষেত্ৰত আজি অসম আৰক্ষীয়ে সেই প্ৰতিজন ব্যক্তিক কৰায়ত্ব কৰিব পৰা নাই। আমি পাথাৰকান্দিৰ সেই ঘটনাটোকো আমি AUDF দলৰ পৰা তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, আৰু অসম আৰক্ষীৰ সপাঢিলা নীতিৰ বাবেই আজি এতিয়ালৈকে গণউন্মোদনা সৃষ্টি কৰা সেই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যটোক আমি ধিক্কাৰ জনাইছোঁ। আজি ৰাইজ ৰাজপথত কিয় ওলাই আহিবলগীয়া হৈছে? আজি পাথাৰকান্দিত ৰাইজ কিয় ৰাজপথত ওলাই আহিব লাগে? অসম আৰক্ষী ইমান হস্তম, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান হস্তম, গৃহ বিভাগ ইমান হস্তম, যি সময়ত 2জনকে মানুহক আজি শিশুক আজি মৃত্যুৰ সৈতে মাৰি যুঁজিবলৈ বাধ্য কৰে হস্পিটেলত থৈ দিয়া হৈছে, এজন জীয়াই থাকিব নে সন্দেহ আছে। তেনে সময়ত আজি ভিডিঅ' ফুটেজ থকাৰ পিছতো আজি বৰাক পুলিচে, আজি পাথাৰকান্দি পুলিচে বা অসম পুলিচে আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যটো ৰহস্যজনক। আজি এফআইআৰ 2দিন পিছত, 3দিন পিছত আজি এফআইআৰ লঞ্চ কৰা, মানে ৰেজিষ্টাৰ কৰা হৈছে। ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা হৈছে। কিয়? য'ত অপৰাধ কৰা হয়, অপৰাধীক কঠোৰ শাস্তি দিয়াৰ ক্ষেত্ৰত হেমাহি কিয়? অপৰাধীক কঠোৰ শাস্তি দিবৰ কাৰণে হেমাহি কিয়? অসম আৰক্ষীৰ, অসমৰ গৃহ বিভাগৰ হেমাহি কিয়? গতিকে পাথাৰকান্দিৰ ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, আৰু পাথাৰকান্দিৰ ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিক মানে চিনাক্ত যিহেতু ভিডিঅ' ফুটেজ আছেই, আমি 4জন নহয়, যিকেইজন ব্যক্তি আছে সমগ্ৰ সকলো ব্যক্তিকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু পাথাৰ বা বৰাকবাসী ৰাইজক আমি শান্তিপূৰ্ণভাৱে যাতে আমি সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰো আমি আমাৰ দলৰ পৰা আহ্বান জনাইছোঁ। আৰু আমি আশা কৰিম যি 2জন আমিৰ উদ্দিন আৰু ইছমাইল উদ্দিন যি আহত হৈ আছে চিকিৎসাধীন, তেওঁলোকৰ আহু আৰোগ্য কামনা কৰিছোঁ, আৰু তেওঁলোকে ন্যায় পাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাথাৰকান্দিৰ ঘটনাটোকো এটা নজৰ দিয়ক। মুখ্যমন্ত্ৰীয়ে সৰু ঘটনাবিলাকতো নজৰ দিয়ে, কিন্তু আজি 2জনকে যুৱকক আজি যি ধৰণে আক্ৰমণ কৰি গণউন্মোদনা সৃষ্টি কৰি তেওঁলোকক মানে মাৰপিট কৰা হ'ল। আজি আৰক্ষীয়ে কাম কৰি থকা নাই, আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰাত দেৰি কৰিছে, আৰক্ষীয়ে সপাঢিলা নীতি লৈছে। গতিকে সমগ্ৰ কথা বতৰাবিলাক মুখ্যমন্ত্ৰী মই ভাবোঁ যে অলপ গুৰুত্ব দিয়াটো উচিত। অপৰাধী দৃষ্টিৰে চাওক, অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে আচলতে নাচাই যদি কামবিলাক হয়, নিশ্চিতভাৱে মই ভাবোঁ যে অপৰাধ প্ৰৱণতা অসমত কমি যাব। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে পাথাৰকান্দিৰ ঘটনাটোকো গুৰুত্ব দি প্ৰতিজন আসামীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু পুনৰবাৰ মই কৈছোঁ, বৰাক বা পাথাৰকান্দিবাসী ৰাইজেও শান্তি সম্প্ৰীতি বজাই ৰাখি প্ৰকৃততে দোষী যাতে গ্ৰেপ্তাৰ হয়, আৰু এই শিশু 2জনে যাতে প্ৰকৃততে ন্যায় পায়, তাৰ কাৰণে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণেও আহ্বান জনাইছোঁ। চাওক, AUDF এটা ৰাজনৈতিক দল, নিশ্চিতভাৱে ৰাজনৈতিক পৰিকল্পনা থাকিবই। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ পাৰ্টি সভাপতি ইতিমধ্যে ডুবাইত আছে, তেওঁ হজ কৰিবলৈ গৈছিল। গতিকে পাৰ্টি সভাপতি আহিব। আমাৰ দলৰ ফালৰ পৰা ইতিমধ্যে কাম কাজবিলাক চলিছে, ৰাজনৈতিকভাৱে কাম কাজ যিখিনি আমাৰ কৰিবলগীয়া আছে দলৰ ফালৰ পৰা, দলৰ জ্যেষ্ঠ কেন্দ্ৰীয় বিষয়ববীয়াসকলে ইতিমধ্যে নগাঁও গোটেই অসমতে কাম কাজ কৰি আছে। গতিকে আগন্তুক নগাঁও লোকসভা নিৰ্বাচন কি ধৰণে পৰিকল্পনা কৰিব, কি ধৰণে খেলিব নেখেলিব, বা কি ধৰণে আমি যুঁজিম বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ এই যি সাম্প্ৰদায়িক নীতি, সাম্প্ৰদায়িক কথা বতৰাবিলাকৰ বিৰুদ্ধে আমি কেনেকৈ আগবাঢ়ি যাম, বিজেপিয়ে যি সংখ্যালঘুসকলক যি ধৰণে নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে, বিজেপিয়ে যি ধৰণে সংখ্যালঘুসকলক পদে পদে যি ধৰণে প্ৰতাৰণা কৰি আছে, গতিকে এই কথা বতৰাবিলাক আমি সমূহ সময়ৰ পৰা AUDF দলৰ পৰা কেনেকৈ যুঁজি সংখ্যালঘু ৰাইজক ন্যায় আৰু নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব যায়, তাৰ কাৰণে আমি নিশ্চিতভাৱে ৰাজনৈতিকভাৱে আমাৰ যুঁজ থাকিবই। গতিকে নগাঁৱৰ ক্ষেত্ৰতো মই ভাবোঁ সভাপতি ডাঙৰীয়া নিশ্চিতভাৱে আহিব। আমি ৰাইজৰ পৰা যিখিনি ফিডবেক পাই আছোঁ, কাম কাজ যিবিলাক চলি আছে, এই কথা বতৰাবিলাক আমাৰ সভাপতিৰ লগত আলোচনা হ'ব, আৰু পৰৱৰ্তী পৰ্যায়ত সভাপতি ডাঙৰীয়া অহাৰ পিছত নিশ্চিতভাৱে দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক হ'ব। বৈঠকতে পৰৱৰ্তী ৰাজনৈতিক ৰণকৌশল আৰু বিশেষকৈ বিজেপিৰ এই অন্যায় অত্যাচাৰবিলাক কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰো ৰণকৌশল নিশ্চিতভাৱে প্ৰস্তুত কৰা হ'ব। চাওক, সেইটোতো আৰু কেনেকৈ হ'ব? সেইটো এতিয়া দলৰ সভাপতি ডাঙৰীয়া আৰু কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ মাজত কথা হ'ব পাৰে, কিন্তু মই এটা সাধাৰণ সম্পাদক মুখপাত্ৰ, গতিকে দল কাৰ লগত মিত্ৰতা কৰিব, কাৰ লগত মিত্ৰতা নকৰিব, সেইটো দলৰ সভাপতি ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয়। গতিকে দলৰ কেন্দ্ৰীয় বিষয়, মানে কৰ্ণধাৰ সমিতিৰ বিষয়। গতিকে সেইটো এতিয়া আমি যিহেতু বিধানসভা নিৰ্বাচন আমি অকলে খেলি আছোঁ, মোৰ বিশ্বাস যে আমি বিধানসভা নিৰ্বাচন যেনেকৈ অকলে যুঁজিছোঁ, আমাৰ বাকী নিৰ্বাচনবিলাকক আমি অকলে যুঁজ দিয়াৰ কাৰণে চেষ্টা কৰিম। নাই, তেনেকুৱা কোনো কথা আমাৰ কোনে খেলিব কোনে নেখেলিব এই কথা বতৰাবিলাক এতিয়ালৈকে কোনো আলোচনা আমাৰ দলৰ মজিয়াত হোৱা নাই। দলৰ সভাপতি যিহেতু অসমৰ বাহিৰত আছে, ভাৰতৰ বাহিৰত আছে, দলৰ সভাপতি আহিলে
দলৰ আমি যিহেতু বিভিন্ন ঠাইত পৰাজিত হৈছোঁ, কি কাৰণে হ'লোঁ, ৰাইজৰ মাজত আমি কেনেকৈ যাম, দলে কি ৰাইজে কি বিচাৰে, আচলতে বিজেপিটোক আমি কেনেকৈ বিজেপিক আমি কেনেকৈ প্ৰতিহত কৰিব পৰা যায়, ৰাজনৈতিকভাৱে বিজেপিৰ অত্যাচাৰবিলাকৰ পৰা আমি কেনেকৈ মুক্তি পাম, এই কথা বাৰ্তাবিলাক লৈ আমাৰ নিশ্চিতভাৱে এটা বৈঠক অনুষ্ঠিত হ'ব। আৰু তাতেই আচলতে ৰাজনৈতিক ৰণকৌশল পৰৱৰ্তী পৰ্যায়ত নগাঁও লোকসভা নিৰ্বাচনৰ কথাবিলাক বা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি হ'ব আমাৰ স্থিতি, সেই কথা বাৰ্তাবিলাক সভাপতি ডাঙৰীয়া অহাৰ পিছতে হ'ব। গতিকে এতিয়া কোনো ধৰণৰ কোনে খেলিব, কোনে নেখেলিব, কোনে প্ৰাৰ্থী পাব, এই ধৰণৰ কোনো কথা আমাৰ দলৰ মাজত আলোচনা হোৱা নাই। চাওক, বিধানসভা নিৰ্বাচনত আমি আমাৰ দলৰ পৰাজয় আমি নৈতিকভাৱে দায়িত্ব স্বীকাৰ কৰি লৈছোঁ। আৰু দলৰ যিখিনি ক'ত কেনেকৈ ক্ষতি হৈছে, আচলতে গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাই পেলালেই, এবাৰ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনাই পেলাই সংখ্যালঘু ৰাইজে ভোট এফালে মাৰিছিলে, এইবাৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিলে, উজনি অসমত আকৌ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নামাতিলে। গতিকে আমাৰ সংখ্যালঘু ৰাইজে এফালে ভোট দি দিলে। গতিকে সেই কথা বাৰ্তাবিলাক আমি চিন্তনীয় বিষয় যে আমি আচলতে ভোট কেনেকৈ দিব লাগে বা আমাৰ 22টা চিটে চৰকাৰ কেনেকৈ হয়, এই কথা বাৰ্তাবিলাক ৰাইজৰ মাজত নিশ্চিতভাৱে অলপ চৰ্চা চলাব লাগিব। গতিকে এই কথা বাৰ্তাবিলাক আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ দলটোৰ ক'ত কেনেকৈ কি হৈছে, সভাপতি ডাঙৰীয়া অহাৰ পিছত ইতিমধ্যে কাম কাজ আমাৰ সকলো ধৰণৰ জিলা ভিত্তিত আমাৰ কাম কাজবিলাক চলি আছে, ক'ত কেনেকৈ কিয় পৰাজয় হ'ব লগা হ'ল সকলো তথ্য আমি সংগ্ৰহ কৰি আছোঁ। আৰু সভাপতি আহিলে নিশ্চিতভাৱে এইটো কেন্দ্ৰীয়ভাৱে এইটো পৰ্যালোচনা হ'ব। আৰু দলৰ সেই পৰ্যালোচনা হোৱাৰ পিছত দলে নতুন ৰূপত নতুনভাৱে নিশ্চিতভাৱে আমাৰ এই ৰাজনৈতিক সংগ্ৰামখন আগুৱাই লৈ যাব। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন স্তৰৰ ৰাইজে আজি নামনিৰ পৰা উজনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে আচলতে আমাৰ বিশ্বনবী হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিধৰণে এই কুমন্তব্যবিলাক আৰু যিধৰণে আক্ৰমণ কৰি যিধৰণে আমাৰ ধৰ্ম বা আমাৰ নবী চাবৰ ওপৰত অপমান দিয়াৰ চেষ্টা কৰা হৈছে, এই নৰমেধবিলাকৰ বিৰুদ্ধে, নৰপিশাচবিলাকৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন থানাত এজাহাৰ দাখিল কৰা হৈছে। কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ কাৰণে মই বাৰে বাৰে কৈছোঁ যে আচলতে অসম আৰক্ষীয়ে সপা ঢিলা নীতিটো লৈছে কিয়, যে অসমত এটা বিশৃংখল পৰিৱেশ সৃষ্টি হওক, এইটো অসম আৰক্ষী বিচাৰে নেকি? বা কেৱল মাত্ৰ আজি ধৰ্মীয় সংখ্যালঘু ধৰ্মীয় গুৰুক আক্ৰমণ কৰিছে বা ধৰ্মীয় সংখ্যালঘুৰ লোকক আক্ৰমণ কৰিছে, ধৰ্মত আক্ৰমণ কৰিছে, গতিকে আমি ক'বলগীয়া নাই, তেনেকুৱা এটা পৰিৱেশ আচলতে অসম আৰক্ষীয়ে ভাবি আছে নেকি? গতিকে সেইকাৰণে কৈছোঁ যে ইতিমধ্যে যিহেতু অসমৰ বিভিন্ন প্ৰান্তত এফআইআৰ দাখিল কৰা হৈছে, গতিকে মই ভাবোঁ যে এফআইআৰ দাখিল কৰাৰ পিছত এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সপা ঢিলা নীতি লোৱাটো উচিত নহয়। সামাজিক মাধ্যমত আপুনি বিশ্বনবীৰ কথা কৈছে, কিন্তু একাংশই আপোনাৰ ভগৱান কৃষ্ণকো আপোনাৰ সমালোচনা কৰিছে, তেখেতসকলৰ ক'তো বিকৃতি কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত এইবিলাক আছে। মই ইয়াতে কৈছোঁ যে আপোনালোকৰ সংবাদমেলতে কৈছোঁ যে কোনো ধৰ্মীয় অনুভূতিত আঘাত সনা কাৰ্যটো কোনোপধ্যে সহ্যকৰ বিষয় নহয়। ধৰ্মীয় গুৰুৰ ওপৰত আক্ৰমণ কৰাটো সাহায্য আজি মই ইছলাম ধৰ্মৰ ওপৰত কৈছে, কালি হিন্দু মানুহৰ ওপৰত কৰিব, কালি খ্ৰীষ্টানৰ ওপৰত কৰিব, কালি বৌদ্ধিষ্টৰ ওপৰত কৰিব, এই ধৰণৰ কথা বাৰ্তাবিলাক, এই ধৰণৰ ধৰ্মীয় গুৰুৰ ওপৰত অপমান, আমাৰ সমাজখন কোনফালে গতি কৰিব? যাৰ কাৰণে যি ধৰ্মৰ মানুহ হওক, কোনোবাই আক্ৰমণ কৰক, সি হিন্দু হওক মুছলমান হওক, যদি কোনোবাই বেয়াকৈ কৈছে সেই ধৰ্মত, তাৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগিব। তেতিয়াহ'লে আমাৰ এই মানে সভ্যতা সংস্কৃতিবিলাক থাকি যাব, আমাৰ মিলাপ্ৰীতি থাকি যাব। কিন্তু আজি যদি মই আপোনাক গালি পাৰোঁ, আপুনি মোক গালি পাৰি, আপুনি মোৰ বিৰুদ্ধে লিখে, আপুনি আপোনাৰ বিৰুদ্ধে মই লিখোঁ, এই ধৰণৰ পৰিৱেশ থাকিলেতো আমাৰ মাজত সংঘাত সৃষ্টি হ'ব, আৰু যিটো আমি বিচাৰি থকা নাই। আৰু কোনো ধৰ্মক কাৰো অপমান কৰাৰ কিন্তু নৈতিক অধিকাৰ নাই, কোনো ধৰ্মীয় গুৰুক কোনোবাই আক্ৰমণ কৰাৰ কাৰো নৈতিক অধিকাৰ নাই। গতিকে এইটো আমাৰ ভাৰতীয় সংবিধান আমাক আমাৰ ধৰ্ম কৰাৰ অধিকাৰ দিছে। আমাৰ ধৰ্মীয় গুৰু আছে, আপোনাৰ ধৰ্মীয় গুৰু আছে, গতিকে সকলো ধৰ্ম। আৰু মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিয়ে, হিন্দু হওক মুছলমান হওক, প্ৰতিটো ধৰ্মগুৰু, ধৰ্মীয় প্ৰতিষ্ঠান, ধৰ্মীয় উপাসনাস্থলী, ধৰ্মীয় পদ্ধতিক সন্মান কৰাটো উচিত। তেতিয়াহে আমি এখন সুস্থ সবল সমাজ কৰিব পাৰিম। আৰু যদি আমাৰ এইখিনি নাথাকে, তেনেহ'লে কিন্তু আমি সুস্থ সবল সমাজ কৰিব নোৱাৰোঁ। এই ধৰণৰ ভাঙন সৃষ্টি হ'ব আৰু এই ধৰণৰ নৰপিশাচ অসমৰ মাটিত সৃষ্টি হ'ব, আৰু যিটোৱে অসমৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে আমি এইসকলৰ বিৰুদ্ধে একশ্যন লোৱাটো বিচাৰিছোঁ। কেৱল মাত্ৰ আমাৰ ধৰ্মৰ মানুহখিনিক হজৰত মহম্মদৰ ওপৰত কৈছে কাৰণে যে একশ্যন ল'ব কৈছোঁ, যদি কোনো অন্য ধৰ্মৰ মানুহক, মুছলমান মানুহে কৈছে, তাৰ বিৰুদ্ধেও একশ্যন লওক, আমি সেইটো একশ্যন ল'ব কৈছোঁ। কিন্তু মুখ্যমন্ত্ৰী আৰু ডিজিপি একশ্যন লোৱাত বিফল কিয় হৈছে? নে তেওঁলোকক চাইলেণ্টলি কাম কৰিব দিয়া হৈছে? এই প্ৰশ্ন আমি মুখ্যমন্ত্ৰীক কৰিছোঁ। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপি মহোদয়ক কৈছোঁ, এই ধৰণৰ অপৰাধ কৰা ব্যক্তিসকলক আপোনালোকে ৰেহাই নিদিব, অতি সোনকালে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক।